Hey everyone, welcome back to my YouTube vlog. আৰু আজি বতৰটো চাওকচোন কিমান সুকা ৰ'দ দিছে কি কম আৰু আমি আহি গৈছো পোষ্ট অফিচৰ বেটিৰ কাৰণে আধাৰ কাৰ্ড এখন বনাবলৈ তাই বনোৱা হোৱা নাছিলে ভাবিলো এতিয়া বনাই দিছো বুলি গৰমৰ শান্তি পোৱা নাই আৰু ভিৰ ইমানেই হৈছে মই কি কম মানে কাৰণ মই বাহিৰতে ৰৈ আছো ভিতৰখনত যাবলৈ সাহস হোৱা নাই দেখিছেনে মানুহ কিমান আছে সবেই মানে কিবা না কিবা এটা কামৰ কাৰণে আহিছে মানে কি কম মানে ইমানেই মানুহ মই মানে কবলৈ মানে সাধ্য নাই মানে ইমানেই মানুহ আহি গৈছে আৰু আমি লাইনত ৰৈ আছো আৰু বেটি অকমান ভাবিলো যে খাৰা কৰিলো আৰু দেখিছে না এয়া বেটি ফ্ৰেন্ড বনি গৈছে বেটিতকৈ 11 দিন সৰু হয় বাট বেটি ফ্ৰেন্ড বনি গৈছে দুটা ইমান ধুনীয়া খেলি থাকে ন মই আপোনালোকক কি কম মানে আজি ইমান ধুনীয়াকৈ খেলি আছে দেখিয়ে মৰম লাগি গৈছে এই দুজনীকে কিন্তু দেখিবলৈ আকৌ আমাৰ এই টিকৰিজনীহে ডাঙৰ আমাৰজনী আকৌ অকমান টাইটকৈ চাপৰ হয় দেখিবলৈ আকৌ সেই তাইজনীয়ে ডাঙৰ যেন লাগে বাট নহয় আমাৰজনী 11 দিনত ডাঙৰ হয় দেই আৰু ধুনীয়াকৈ হেঁতে খেলি আছে একদম বহুত ধুনীয়াকৈ খেলি আছে কেতিয়াবা কি কয় আমাৰজনী আকৌ ঢাকাও মাৰি দিয়ে সেইটো কাৰণে চাই থাকিব লগা হয় উপায় নাই আৰু তো এয়া হৈছে বাইদেউগৰাকী এই মানে কৰি দিব আমাৰ কামটো আৰু বেটিয়ে দেখিছেনে এই মানুহজনীৰ লগত ধুনীয়াকৈ খেলি আছে এই মানুহজনীয়ে ছোৱালী হয় দেই একদম মানে কিউট ইমান কিউট হয় মই কি ক'ম আপোনালোকক তো এয়া ধুনীয়াকৈ সেই মানুহজনীৰ লগত খেলি আছে মই আকৌ ওচৰত গৈছোঁ আৰু বেটিয়ে ন গান এটা বজাইছিলোঁ তো নাচিছিলে এইটো ভিডিঅ' ৰেকৰ্ড কৰিবলৈ নহ'লে মোৰ মানে কি ক'ম তো ভিডিঅ' ৰেকৰ্ডটো নকৰিলোৱে এতিয়া গৈছে বেটি ফটোখন তুলিবলৈ বেটি ফটোখন মানে তুলিবলৈ ইমানেই মানে চেষ্টা কৰিব লগা হৈছে তাই মানে নাচাই ফটোখনলৈ বাপেকে কৈছে লৈ দেখাই আছে বাট নাচাই তলৰ ফালে কিনাৰৰ ফালে লাষ্টত কৈছে বহি মেলি কৰক আপুনি বহক তাৰপিছত আকৌ তাইক বহাওক এই চব কিন্তু তাই নাচাইছে মই আপোনালোকক কি ক'ম মানে দেখিছে মোৰ ফালে খালি চাই আছে ফটো তোলাত নাচাইছে আৰু নহৈছে মই আপোনালোক কি ক'ম মানে মই লাষ্টত পাগল হৈ গ'লোঁ মই ভাবিলোঁ যে না যে মই তাইক আৰু দিয়ে নকৰায়ো নেকি আধাৰ কাৰ্ডখন বাচ্চাবোৰক বেছি উৎপাত কৰিলে যে খঙে উঠি যায় মোৰ দেই তো এয়া ফটো তুলিবলৈ বহুতে তাই চেষ্টা কৰিছে কাৰণ আধাৰ কাৰ্ডত তাই ফটো থাকিব লাগিব ন কিন্তু যিটো তাই মাইনৰ হোৱা নাই কাৰণে বাপেকৰ আধাৰ কাৰ্ড দি মানে কৰাই দিছে ফিংগাৰপ্ৰিণ্ট চকুৰ সেই চব বাপেকৰে লৈছে বাট মানে তাই ফটোখন তাইহে থাকিব মানে আৰু বাকী একো তাইৰ কাম নাই আৰু তো এয়া দেখিছেনে বেটি কিমান আমনি কৈছে লাষ্টত তাইক বহাই দিবলৈ কৈছে কাৰণ ফটোখন আহাই নাই মানে ইমান ঝামেলা হৈ গৈছে এয়া দেখিছে ফটো দেখাব বিচাৰিছে নাচাইছে ইমান মানে বেছি উৎপাত কৰিছে তাই এনেকৈ উৎপাত কৰে কিন্তু তাত উল্টা বেছি উৎপাত কৰিবলৈ ধৰিছে লাষ্টত মানে মই কি ক'ম মানে আৰু উপায় নোহোৱা হৈ গৈছে মানে মই কি ক'ম আপোনাক আৰু লাষ্টত তাই খাৰা কৰাই দিছোঁ যাতে তাই চাক আদিছে নে গান শুনিছেকে নাচিছে গান শুনিলে নাচিবলৈ ধৰি গ'ল দেখিলে নে নাচিছে কি ক'ম আৰু গান শুনিবই লাগে কিবা এটা গান হওক নাচিবই আৰু কোনো কথাই নাই গান অকণমান শুনিবই লাগে নাচিবই নহৈছে তাই মানে লছ কৰিছে নে সেইটো কাৰণে নহৈছে মানে এই বহিছে এই খাৰা হৈছে সেই চব তাৰপিছত এই মানুহগৰাকী কি কৈছে তাইক খাৰা কৰাই দিছে কৰি মেলি কি কৰাইছে তাইক ফোন দেখাইছে এয়া মেটোটা বুলি গানটো যে আছে যে সেইটো মানে সেয়া দেখাই দিছে আৰু চ' বেটিয়ে সেই মানে ইফালে সিফালে চাই থকাৰ কাৰণে মোবাইলটো যেনিবা লগাই দিলে বাৰু তাইক আৰু মোবাইলটো লগাই দিয়াতহে মানে উপায় নাই আকৌ তাৰপিছত মানে খাৰা হৈ গৈছে যেনে তেনে বা ফটোটো তোলা হৈ গ'ল তাৰপিছত বাপেকে কৈছে মানে তেওঁৰ চকুৰ সেইটো দিবলৈ কি জানো দিয়ে সেইটো দিবলৈ সেইটো দি দিয়াৰ পিছত মানে বাকীখিনি কাম মানে আৰু কি কৰিব মানে দেখাইছোঁ এই বাপেকৰ চকুৰ দেখিছে না ইমান মস্ত কৰি চাব লগা মই দেখিয়ে ভয়ে লাগি গৈছে মই কি ক'ম মানে এনেকৈ ডাঙৰ কৰি চাব লগা তাৰপিছত দিবলৈ আহিছে ফিংগাৰপ্ৰিণ্টটো দিয়া হৈ গ'লে আমি যামগৈ আৰু এইটোৱে লাষ্ট ষ্টেপ আৰু তো গাইজ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ আপোনালোকে যদি চাই ভাল পায় তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰি দিছোঁ মই